এটা বেমাৰী লোকচাৰে আজিৰ ভিডিঅ'টো আৰম্ভণি কৰিছোঁ। মোৰ গাটো বৰ বিশেষ ভাল নহয়। বাৰু যিয়ে নহওক, আপোনালোক সকলোলৈকে আজি মহাশিৱৰাত্ৰিৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলোৰে দিনবোৰ ভালে ভালে যাওক। যিহেতু আমাৰ ঘৰতে শিৱৰাত্ৰি পাতে সৰুকৈ হ'লেও, সেয়েহে ৰাতিপুৱা বাবাক গা ধুৱাবলৈ সকলোবোৰ বস্তু যোগাৰ কৰিলে। তাৰপিছত এনেকৈ বাবাক মায়ে উলিয়াই আনিলে আৰু এয়া তিনিটা ঘাটৰ পৰা ওচৰৰ কণ কণ ল'ৰা ছোৱালীসকলে পানী তুলি দিয়ে। তাৰপিছত এনেকৈ মায়ে প্ৰথমতে গা ধুৱায় আৰু তেওঁলোকে সকলোৱে ধুৱায়। বহুত সৰুৰ পৰা দেখি আহিছোঁ এই নিয়মটো। এই মাহ হালধি আমিও গাত সানো। এবছৰৰ মূৰত যিহেতু এবাৰে ধোৱা হয়, বিৰাট ফূৰ্তি লাগে। এইটো এটা বৰ ডাঙৰ উৎসৱ। আচলতে মোৰ প্ৰথম প্ৰেম বুলি ক'লেও ভুল নহ'ব। সৰুৰ পৰাই শিৱ বাবাক বৰ বেছি ভাল পাওঁ। তাৰপিছত মায়ে গা পা ধুৱাই শিৱ বাবাক শিৱলিংগত গাখীৰ ঢালিলে। আচলতে এইখিনি আমি পৰ্জল হিচাপে ব্যৱহাৰ কৰোঁ পাছত। তাৰপিছত এই যে মূৰ্তিজনা এইবাৰ মই নতুনকৈ আনিছোঁ, কেনেকুৱা লাগিছে বাৰু। তাৰপিছত মায়ে গা পা ধুই ধুনীয়াকৈ তেওঁলোকক নিজৰ নিজৰ আসনলৈ লৈ গ'ল আৰু ওচৰৰে এজনী মোৰ ভণ্টি। বাৰু আজিৰ ভিডিঅ'টো ইমানতে, ইয়াৰে ছেকেণ্ড ব্লগ আহি আছে।